হেই আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো হুদেই তুমি ধৰি ৰাখা ধৰা চিলায়ো কা চিলায়ো অনাৰাস এতিয়া মই খাম কেক বনাইছে আন্টিয়ে তলত দেখা নথৰি মায়ে অনাৰাস কাটি আছে এতিয়া আমি খাম তৰবুজ তৰবুজ খাম এতিয়া তৰবুজ খাম আন্টিয়ে কেক বনাইছে আমি আজি কেক বনাও কিহৰ কাৰণে কেক বনাম আজি আমি কিহৰ কাৰণে বাৰ্থডে পাৰ্টি বনাম কাৰ বাৰ্থডে আজি কাৰো নহয় ঘৰৰে আজি আমি বাৰ্থডে পাৰ্টি ঘৰতে মাতি আছে পাপা হতৰ মাতি আছে আজি মাদাৰ্স ডে মাদাৰ মানে কি দে মাদার মানে কি মনডে মানে গলে মাদার মানে হল সানডে मम्मी क्यों मादार মানে সানডে मादार মানে সানডे जिसके को तुम मिले हां जिसके को तुम मिले है ना सानडे का वाला को तो मिले के साथी को मानेगा फादर बादर के पनि हुँदैन मलाई जान्दैन नजान्नु भाउदै आउँदैछ फादर बादर के पनि हुँदैन फादर भनेको चाहिँ मन्डे होला मन्डे ब्रदर भनेको ट्युजडे मतलब बादर भनेको दादा ब्रदर भनेको दादा फादर भनेको चाहिँ फादर भनेको पापा अनि मादर भनेको के हो त्यसो भए मादर भनेको मम्मी त जान्नु छ त किन सानडे भनेको त এটা গৰম দিনত এয়া খাব লাগে শৰীৰত পানী পৰিমাণ বহুত বৃদ্ধি কৰে সেইকাৰণে খাবলৈ ভাল বল হয় তেতিয়া এখন হাতখন ওলাই যায় খাইছা খা ওলাই যায় তো নাটক কথা মানে বনামটা আমার নাটক শেষ হলে আমার ভন্টিয়ে কেক বনাব আমি মাদার ডে সেইকাৰণে কৈ আছে নাটক শেষ হলে তাই বনাব এতিয়া যাওঁ কেক বনোৱা ৰেচিপি চালে কেকৰ বেটাৰ বনাবলৈ ফাৰ্ষ্টতে চেনি একাপ লৈ লৈছোঁ এনেকৈ চেনিটো কি হ'ল মিক্সাৰত গ্ৰাইণ্ড কৰি লোৱা চেনি পাউডাৰ হয় চুগাৰ পাউডাৰ আপোনালোকে চেনিও দিব পাৰে চেনি দিলে অকণ ফেটিবলৈ টাইম লাগে যে সেইকাৰণে চেনিটো মিক্সিত গ্ৰাইণ্ড কৰি লোৱা হৈছে তাৰপিছত ৰিফাইন দি দিছোঁ আজিৰ কেকটো উইদাউট এগ বনোৱা হৈছে সো আমি ইয়াত ডিম ব্যৱহাৰ নকৰোঁ এতিয়া ইয়াত ডিম গাখীৰ একেবাৰে গোটেইখিনি দি নেপেলাওঁ অলপ অলপকৈ দি পেলাইহে মিক্স কৰিম এতিয়া ইয়াত ডিম ময়দা চেনি যিমান দিব আপুনি ময়দাও সমানে দিব তেতিয়া টেষ্টটো ভাল আহে মানে মিঠাটো সম্পূৰ্ণ হৈ যায় মিহি হৈ একে সমান হৈ যায় আৰু এতিয়া ইয়াৰ পিছত ময়দাটো আপোনালোকে চাকনিত চালিলেও হ'ব নাচালিলেও একো কথা নাই চালিলে আপুনি ফেটোতে ভাল পাব আৰু সেইটোৱে গোটা গোটা হৈ নাযায় এতিয়া দিম বেকিং পাউডাৰ 1 চামুচ দিম তাৰপিছত বেকিং সোডা দিম আধা চামুচ তাৰপিছত গোটেইখিনি ভালকৈ ফেটি ল'ম গোটেইখিনি ফেটোতে দেখিছে না গাখীৰ কমি গৈছে মই ফাৰ্ষ্টতে কৈছোঁ গাখীৰ খৰকে দি নেপেলাব কাৰণ আমি পৰিম জোখ কিমান লাগে হেতুটো ক'ব নোৱাৰিম সেইকাৰণে এতিয়া ইয়াত দি দিছোঁ কোকো পাউডাৰ আপোনালোকে কোকো পাউডাৰ নাথাকিলে কি কৰিব অৰিও বিস্কুট থাকে নহয় বা চকলেট বিস্কুট ভিতৰ ক্ৰীমটো আঁতৰাই পেলাই মিক্সাৰত গ্ৰাইণ্ড কৰি ল'ব তেতিয়া চকলেটৰ নিচিনা ফ্লেভাৰটো পাই যাব এতিয়া ইয়াত দিছোঁ চকলেট সিৰাপ আৰু এতিয়া ইয়াত বল এটা তেনেকৈ ৰিফাইন লগাই ল'ম তাৰপিছত ইয়াত দিম পেপাৰ মই এইটো কাগজ কাটি পেলাই বনাই লৈছোঁ ৰিফাইনটো খানি দিলে বাটাৰ পেপাৰৰ নিচিনা কাম কৰে সো এতিয়া এয়া গোটেইখিনি ধুনীয়াকৈ এনেকৈ টিপা মাৰি লগাই ল'ব লাগিব ইয়াৰ পিছত মই দিম গোটেইখিনি এয়া বেটাৰ বনাই থোৱা দেখিছেনে বেটাৰটো কেনেকুৱা হৈছে ইমান স্মুথ হৈ গৈছে ইমান স্মুথে লাগে এতিয়া দিম ইয়াত বনাই থোৱা বাকেটত তাৰপিছত অকণমান টেপ টেপ কৰিব লাগিব যাতে তাত থকা বাবলছবিলাক এয়াৰ বাবলছবিলাক গুচি যাওক আৰু ইয়াত মই কেৰাহীটো গৰম কৰিছোঁ কেক বনাম কেৰাহীত
এতিয়া ইয়াত দিম এটা ষ্টেণ্ড, তাৰ ওপৰত কেকৰ বেটাৰটো এনেকৈ মাজত ফিট কৰি দিম। তাৰপিছত ঢাকি পেলাই 45 মিনিটছৰ কাৰণে এৰি দিম। তাৰপিছত চাম যদি কেকটো হয় নে নহয়। এতিয়া ইয়াত মই কোকো পাউডাৰটো লৈ লৈছোঁ আৰু কেকৰ চকলেট চিৰাপ ল'ম, মানে এইটো ডেকৰ কৰিবলৈ কামত আহিব। তেতিয়া গোটেইখিনি ভালকৈ ব্লেণ্ড কৰি লৈ পেলাই অকণমান ফ্ৰিজাৰত থৈ দিম যাতে ছেট হৈ লওক। তাৰপিছত এতিয়া চাওঁ 45 মিনিটছমান হৈ গৈছে, কেকটো কেনেকুৱা হ'লে এয়া চাওক। এয়া কেকটো সিজিছে, বহুত ধুনীয়াকৈ ফুলি আহিছে। এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত এনেকৈ কেকটো উলিয়াই লওঁ। তাৰপিছত অকণমান ডেকৰ কৰিম। এয়া কেকটো দেখিছেনে কি ধুনীয়াকৈ হৈছে আৰু কেকৰ চাইজটো বৰ ধুনীয়া হৈছে। এতিয়া ইয়াত দিম, দেখিছেনে হুইপ ক্ৰীমৰটো নাই, সেইকাৰণে এনেকৈ বনাইছোঁ। ধুনীয়াকৈ গোটেইফালে সানি ল'ম। তাৰপিছত অলপ টাইম ফ্ৰিজত থৈ দিম যাতে ছেট হৈ লওক। এতিয়া আবেলি 5টামান বাজিল। চ' এতিয়া মাক অলপমান ছাৰপ্ৰাইজ দিম, মানে মায়ে কালিৰ পৰা কৈ আছে যে কাইলৈ মাদাৰ্ছ ডে বুলি, কিন্তু আমি কোনেও গুৰুত্ব দিয়া নাই। চ' কেক চেক বনোৱা দেখিছে, কিন্তু মায়েতো পাহৰিল চাগে কাৰণ যোৱাকালিৰ কথা ন। চ' তেখেতক ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ মাক। এতিয়া কেক বনাইছোঁ আৰু লগতে এষাৰ কথাও কৈ লওঁ যে যিগৰাকী মাতৃয়ে দুখে সুখে হওক নিজৰ সন্তানক নিজৰ বুকুৰ মাজত ৰাখি পেলাই ডাঙৰ দীঘল কৰিছে, সকলো মাতৃকে আজি মাতৃ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া বলক কেকটো কাটি লওঁ, মাৰ ৰিয়েকশ্যনটো চাম। মাৰ ৰিয়েকশ্যনো কি মায়েতো দেখিছে অলৰেডি, কিন্তু হ'লেও দেখাওঁ আৰু কি হয়। বিশাল তনিকলি আছে तेरी उंगली पकड़ के चला ममता के आंचल में पला, तेरी उंगली पकड़ के चला ममता के आंचल में पला। माँ हो मेरी माँ, तेरी उंगली पकड़ के चला ममता के आंचल में पला, तेरी उंगली पकड़ के चला ममता के आंचल में पला। माँ हो मेरी माँ, मैं तेरा लाडला। माँ ओ मेरी माँ, मैं तेरा लाडला। মাদাৰ ডে স্পেচিয়েল খাহী মাংস বনাই আছোঁ, মানে আজি পিছদিনাৰ পৰা আমাক খুলি দি দিছোঁ আৰু মছলা চছলা চব দি হৈ গ'ল। এয়া চাওক ধুনীয়াকৈ ভাজ খাইছে। এতিয়া দিম খাহী। এইফালে হৈ আছে খাহী মাংস আৰু এইফালে হ'ব মুৰ্গী। মুৰ্গী ডিউটিটো ভণ্টিৰ হয়, এতিয়া তাই বনাব, খাব নোৱাৰাকৈ, হ'লেও আমি খাম আৰু দুখতে। আঠা নাই ধেমালি কৰিছোঁ, তই ভালকৈ বনা একদম। এতিয়া পেট ভৰা একদম আঙুলি চেলেকি খাম। ফুটো क्या हल्दी 1 टेबलस्पून हल्दी भन्नु अरे स्वाद अनुसार, और निमक भन्नु अरे अपनी जुमते दियोक नले हाल्दिउँ हल्दी मतलब पर्दैन रङ कति हालेको कम्ती हुन्छ भन्नु जगाउनु थाल्यो। कतै धेरै हाल्छ त्यही मान्छेलाई कम्ती लाग्छ, आजकल त धेरै हाल्दिनु थाल्छ। এতিয়া ইয়াত দিব লাগিব कड़क निमक। थर्ड हाल दो सब हाल दो। इंस्ट्रक्शन हम दे रहा है, आलू को दे रहा है। मसला आमार माने सिस्टेमटुत मसला ससला चामुचेरे दिया ना, एकदम ठेपी खुली राखि दिया है। थोड़ा सिका
তেইতা থৈনে এতিয়া ইয়াত আদা নহৰু আৰু পিঁয়াজৰ পেষ্টটো এতিয়া নিদিব ইয়াত দেখিছে এইটো একচুৱেলি ব্ৰইলাৰ মাংস হয় চ' কিমানকৈ পানী ওলাই আছে নহয় পানীটো শুকোৱালৈকে অকণমান ঢাকি থৈ দিব তাৰপিছতে ইয়াত পেষ্ট দিম মাংস পানীটো অলপকৈ শুকাইছে এতিয়া ইয়াত দিব লাগিব আদা নহৰু পেষ্ট এতিয়া এইটো অকণমান ঢাকি থৈ দিম তাৰপিছত আমাৰ ব্ৰইলাৰ মাংসও ৰেডি হৈ যাব খাবলৈ আৰু এফালে চাওঁ খাহী মাংস কেনেকুৱা হৈছে হেৰা খচি মাছ বস্তাব ইহঁতে গ্ৰেভি বস্তু মজা পাইছে দেই এফালে খাহী মাংস ৰেডি হৈ গৈছে এইটো একদম খাব পাৰি দেখিবলৈ টেষ্টি হৈ আছে ইয়াত এতিয়া অকণমান জালুক গুড়া নহয় এইটো জলকীয়া গুড়া দিব বাকী আছে বাকীখিনি হৈ গ'ল ইয়াৰ কাম বাকী আছে মূৰত কি লগাইছে দেখুৱাই দিয়াচোন পিছফালে দেখুৱাই দিয়ে এয়া কপৌ ফুল একদম এতিয়া ৰেডি হৈছে তাই মোক মোবাইল বিচাৰি আছে গান লগাই দিব লাগে তাই নাচিব ইয়াতে এটা কথা কৈ ল'ম বুলি কিনে ভাবিছোঁ আৰু মানে কি হয় আপোনাৰ দেখিছে খাহী হৈ আছে এফালে আৰু এফালে মুৰ্গী হৈছে একচুৱেলি আমাৰ ঘৰত কি হয় খাহী আনিলে মুৰ্গী মাছ বা ডিম এক্সট্ৰা আনিব লাগে কাৰণ ভাইটিয়ে নাখায় আৰু মোৰ ডাঙৰ ভণ্টিও তাই খাব নোৱাৰে তাই খাহী মাংস খালে এলাৰ্জি হয় আৰু ভাইটিয়েতো নাখায় আৰু লগতে আমাৰ ঘৰত আৰু এজনী সৰু ভণ্টি আছে সীতা বুলি কিনে তাই নতুনকৈ আহিছে আৰু হ'ল এবছৰমান অনা তাইও খাহী মাংস নাখায় সেইকাৰণে দুটাটো লাগিবই আৰু সিহঁতে নাখায় তেতিয়া সেইকাৰণে দুটাকৈ মাংস বনাই আছোঁ আৰু এতিয়া বনাই হোৱাৰ পিছত দেখুৱাম যে কেনেকুৱা হ'ল বুলি কিনে আৰু এয়া মাংস বনাই হৈ গ'ল এয়া চাওক খাহী মাংস গ্ৰেভিটো বৰ ধুনীয়া হৈছিলে খাবলৈ আৰু আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ টিল দেন বাই